Hello guys, welcome back to my channel. কি খাইছো জানে ডাংবডি এনেকে হে মই খাই এনেকে ভিডিঅ' বনাওঁ এতিয়া বহুতে মোৰ নিচিনা বনাব লৈছে এনেকে ডাংবডি খাই এটা মানে আজি ৰাতিপুৱা শুই উঠাৰ পাছতে লটাই লাগি গ'ল মোৰ আজি মানে মোৰ ৰিচাৰ্জ খতম হৈ গৈছিলে মানে মোৰ মোবাইলৰ ৰিচাৰ্জ খতম হৈ গৈছিলে গতিকে খতম হ'ল মোৰ এয়াৰটেল নাম্বাৰটোত বহুত দিন ভৰোৱা নাই বুলি মই পটককৈ ভৰালোঁ মানে 199 টকা মানে সেইটো নভৰাওঁ ন তো পটককৈ ভৰালোঁ তাৰপিছত ভৰোৱা কেইমিনিটৰ পাছতে নহয় বেলেগ এজন মানুহে দিলে নহয় ভৰাই 399 টকা বা মই ভাবিছোঁ ইমান টকাটো মই নিজেই ভৰাই নাপোৱা আজিলৈকে লটাৰী লাগি গ'ল তাৰপিছত তেতিয়াই বেচেৰা মানুহজনে ফোন মাৰিলে তো সেইকাৰণে মানে ময়ো আৰু মানে গোটেইটো ভৰাই দিব নোৱাৰিলোঁ সেই জাষ্ট 200 টকা ভৰাই দিলোঁ ময়ো আৰু গাইছ চাওক সেইখনত মই কেৱল হোৱাটছআপ টিপো মানে এক্টিভ কৰিবলৈহে মই ভৰাই লৈছিলোঁ তাতেই ইমান ভৰাই দিলে মোৰ ইমান টকা পইচা নাই তো দিবলৈ আকৌ হয় নাই তো সেইকাৰণে কোনো আকৌ মই সেই টকা যে টকা ভৰাই দিলোঁ সন্তুষ্ট থাকোঁ আৰু পলাশ ভাইটো চাওঁ না ক'ৰবাৰ পৰা লগৰ এটাৰ পৰা বোলে একদম এখন লৈ আনিছে ভালকৈ শিকিব বোলে এইকেইদিন ইউটিউবত চাই তো সেইকাৰণে এক মিনিট ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা শুনক যদি আপোনালোকে ঘৰতে থাকি পইচা ইনকম কৰিব বিচাৰে তেতিয়াহ'লে এপ এটা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এপটোৰ নাম হৈছে গ্ৰ' এপ এই গ্ৰ' এপটো সম্পূৰ্ণ ছেফ আপোনালোকে ভয় খাব লগা একো নাই এইটো যদি ডাউনলোড কৰে 100 টকা পাব আৰু আনক যদি ৰেফাৰ কৰে যেজনক পঠাই মানে ডাউনলোড কৰিবলৈ দিয়ে সিমানে আপুনিও পাব 100 টকা আনলিমিটেড গতিকে এতিয়াই ডাউনলোড কৰকগৈ গ্ৰ' এপ কিন্তু এইটো কমপ্লিট কৰিবলৈ চাইন আপটো কমপ্লিট কৰিবলৈ আপোনাৰ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুক তো আছে যদি যাওক এতিয়াই ডাউনলোড কৰক আৰু বহুতে সুধি থাকে আমাৰ পোৱালিকেইটা আছলি নামটো কি ইয়াৰ নাম হৈছে কাৰ্ণৱ আৰু ইয়াক ভকলি বুলি কয় তাৰমানে ভকলি বুলি মাত্ৰ কেতিয়াবা ভকলি মানে ভেকুলি আৰু এইটো নাম হৈছে নিয়ন ইয়াক হেনো বতা নিগনি হেনো এতিয়া চাব দেই বুক ডান মাৰিব আমাৰ পোৱালিকেইটাই বুক ডান পুলিচ ট্ৰেইনিং হৈ আছে ন আৰু কেইদিনমান পিছত পুলিচ ট্ৰেইনিং ষ্টাৰ্ট হ'ব তো সেইবাবে বুক ডান মাৰি প্ৰেক্টিচ কৰিব হেনো চাওক এই পোৱালিটোৱে চবতকৈ খাটা বুক ডান মাৰে এইটো চাওক বুক ডানৰ পিছৰ ট্ৰেইনিংটো মাৰিছেহি মানে পলাশ ভাইটো ট্ৰেইনাৰ তাৰমানে পোৱালিকেইটা শিকাইছে এই ভতিজা ঐ দাদাক নামাৰিবা তেনেকে আৰু এটা পোৱালিটো মানে খাচিয়ত আছে চাদা মলি দেখাই জানে নাই মলা অ'হ আৰু হাতখন কেনেকৈ চফা কৰে মানে নাভাবিব আকৌ চাদা মলি খাবলৈ শিকাইছে বুলি ময়ো চাদা নাখাওঁ তাৰ বাপেকে খায় সেইকাৰণে সি দেখাইছে মানে এই হ'ব তো গাইজ যিহেতু এই গীটাৰখন আনিলে পোৱালিকেইটা ৰখি আছে চাবলৈ একদম তো সেইকাৰণে গীটাৰ এটা শিকি ল'লোঁ মানে পটাপট হেপী বাৰ্থডে টু ইউ হেনো কেনেকৈ বজায় চাওক এই অলপ দিন হৈছেহে ন তো সেইকাৰণে মানে গীটাৰখনে ভালদৰে ফুটি নুঠে য'তে ত'তে টিপিব সেইকাৰণে বাদ দিলোঁ পাছত শিকি পিনি ভালদৰে বজাম তো ভাবিছোঁ আজি ফুলখিনিকে অলপ চফা কৰোঁ নেকি বহুত লেতেৰা হৈ গ'ল ন এইজোপা চাওক ইমান ধুনীয়া ফুল এইজোপা এতিয়া ইমান ধুনীয়া ফুলজোপা ক'ত থৈ দিছে এইজোপা চাওকচোন বাপ ভিডিঅ' বনাই থাকোঁতে গাই চাওক কেনেকুৱা বেয়াটোকে পৰি গ'ল ইয়াত পিছলি পিনি তো ধুই আহিলোঁ মানে ভাবিছোঁ এই জেগাডোখৰত এই ধুনীয়া দেখা ফুল কেইজোপা আনি থৈ দিওঁ বাহুবলী কি চাওক এইজোপা চাওক এইজোপা ফুলে আকৌ সেই নহয় দুপৰ টেঙা নহয় এজোপা বেলেগ টেঙা তো গাইছ ৰুই দিলোঁ ধুনীয়াকৈ ইয়াতে এবাৰ বহুতে কৈ থাকে যে বলক চিনেমেটিক শ্বট চাওঁ সেই ফুল কেইজোপাৰ কেনেকুৱা লাগিলে চিনেমেটিক শ্বটটো চাই তো গাইছ ধুনীয়াকৈ মানে ফুল ৰুই দিলোঁ তো বোলে মাক অলপ আগত থৈ আহিবগৈ লাগে কিবা মানুহ ঘৰলৈ যায় ইয়াত তো বলক থৈ আহোঁগৈ তেলেই নাই এখন তো গাইছ মাক থৈ আহোঁ বোলা জেগাডোখৰ আধাই পালেহি মায়ে খোজকাঢ়ি পিনি তথাপিও আৰু বলক তো বৰ্তমান মায়ে পাই গ'লি সেইটো ঘৰলৈ গৈছে মানে আমাৰ তাৱৈ হয় বাই বাই গাইছ মাক থৈ আহিলোঁ আকৌ বাইজনী আহিলে নহয় গাঁৱৰ পৰা তো বোলে ইয়াক বোলে আকৌ বেতনিত বোলে থৈ আহিবগৈ লাগে কিবা কাম এটাত তো বলকচোন ইয়াৰ লগত আকৌ যাওঁ তো বলক গাইছ তো গাইছ টাউনত বহুত গৰম তো আইচক্ৰীম এটা খাই লৈছোঁ অলপ তাৰপিছতে যাব পাৰিম এই সোঁ চাইডে থকা কেম্পটোৱে হৈছে মাকুম বেটেলিয়ান কেম্প ছেকেণ্ড তো গাইছ বৰ্তমান বেতনি গাঁও গৈ আছোঁ বেতনি বলক আপোনালোকো মোৰ লগত এই ৰাস্তাটো ফালে যদি মই চিধা গৈ থাকোঁ ন তো পাই যাম ডিগবৈ কিন্তু ডিগবৈ নাযাওঁ এইফালে যদি সোমাই দিওঁ এইফালে বেতনি পাম আৰু এইটো দেখিছে এইটো গেছ কোম্পানী হয় ডাঙৰ গেছ কোম্পানী বন্ধুসকল আগৰ ৰাস্তা চাওক না
সেইডোখৰ পৰা নেযায় তো সেইকাৰণে আকৌ উভতি পিনি সেইফালৰ পৰা যাব লাগিব সেইটো ৰাস্তা ভাল বেয়া ৰাস্তা এটাত সোমাই পালোঁ তো বলক গাইছ তো গৰমে গৰমে বৰ্তমান পাই গ'লো সি বেতনি ইয়াতে থৈ লওঁ ৰ'ব গাড়ীখন তুফান গৰমি আজি সেইটো ঘৰলৈ গৈছোঁ মানে তো ক'ত গৈছোঁ জানে আমাৰ মানে ভিনিয়েকৰ ঘৰলৈ গৈছোঁ আজি গাইছ পাই গ'লো সি পানী আদি খাব দিছে খাই লওঁ তো এই ছোৱালীজনী হৈছে আমাৰ বাইকৰ জীয়েক আৰু এইজন দেখিছে আমাৰ মানে ভিনিয়েক তো ইয়াতে ঘিলা পিঠা বনাবলৈ আমাৰ বাইকে লগাই দিলে তাৰমানে পুৰা বনাও দিছে ইমান গৰমত ঘিলা পিঠানো কেলে বনাব লাগে ইমান বিহু নহয় এতিয়া খাবলৈ হয় নাই ঘিলা পিঠা খাম আজি ঘিলা পিঠা কি কৈছা গলো মোবাইল চাহপানী আহি গ'ল মোৰ ফালে অলপ টানি লওঁ ঘিলা পিঠাকে খাব লাগিব ন এফালে লৈ ল'ব লাগিব তো গাইছ এতিয়া চাহপানী খাই ল'লোঁ ঘিলা পিঠাৰ লগত এই দাখন কেলে আনিছোঁ জানে নাই মানে একদম কাটিবলৈ মানুহ নহয় আকৌ বাঁহ গাজ মানে বাঁহ গছৰ সেইটো গুৰিটো খাই যে বাঁহ গছ বনাই বাঁহ গাজ সেইটো বলক ডাঙৰ গিছাহে কাটিম নে কি দিওঁ দিছ ইজ বাঁহ গাজ এইটো কাটিব লাগিব বাবা 1 2 3 তাজা এজোপা বাঁহ গছ উঘালি আনিলোঁ লহমণি ভনী নহয় মানে এজনী আচলতে বাই তো দুটা কাটিলোঁ এই দুটা লৈ যাওঁ সৰু তিনিটা নিম তো মানে বায়ে যে চান্সত পাওঁতে মানে আৰু কাট কৈ আছে হেনো দুটা ই নিব হেনো দুটা আমাৰ ঘৰলে হেনো এটা খাম এটা আচাৰ বনাম আজি মানে তামাম বাঁহ গাছকে খামগে আৰু দেই তো চলো গাইছ মই এটাই লৈছোঁ আৰু তো এই বায়ে দুটা নিব হেনো একেবাৰে দুটা ধৰিছে তো বলক কোমোৰা চাওকচোন কেনেকুৱাকৈ লাগি আছে একদম টকেটা আনিলোঁ চাই লওক 2টা 3টা 4টা 5টা অবা ইমান খাটাকৈ বাঁহ গছ চাগছ একে উঘালি আনিলোঁ ন তো ভাত দিছে তাৰমানে উচি খুচি মে ভাত খানা খাই লওঁ মাছৰ লগত বিলাহী বনাই দিছে তো মাছৰ লগতে খাব লাগিব আজি ফিনিছ ভাত খাই পিনি এতিয়া হেনো আকৌ কোমোৰা এটা লৈ যাব লাগে হেনো কোনটো বা এই সৰু তাকে দিয়ক তো গাইছ খালোঁ বলো এবাৰ যাবগৈ লাগে ন তো এইখিনি দি পঠাইছে চব্জি লৈ যাওঁ ঐ থাক দেই বাই আমি আহি বহুত লোকচান কৰি দিলোঁ সিহঁতৰ চাওকচোন ইমান খোপা বাঁহ গাছ তো ইটা দি জল্দি যাংগে তো গাইছ এবাৰ খালোঁ বলো সিহঁতৰ ঘৰৰ পৰা আহি পেলালোঁ তো ইচ্ছা আজ নাহায়গা না গাইছ ধৰতি কাপ যায়গে তো ঘৰ আহি একদম নাহালি আছি তাৰ আছে তো এইটো ভাবা এতিয়া হেনো ই যায়গে সম্পত্তিখিনি লৈ মানে বাঁহ গাছ চাহ গাছ লৈ পিনি ঘৰলৈ যায়গে হেনো তো গাইছ আজিলৈ হ'ব ভিডিঅ'টো মানে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব